হাই গাইজ, আজি মই আপোনালোকৰ ওচৰলৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে গমেই পাইছে যে বৰ্তমান আমাৰ দেশত নাৰীসকল কিমান শিক্ষিত হৈ আছে। যদিও আমি সজাগ হৈছোঁ, কিন্তু আমি কোনোবাখিনিত আমাৰ মনৰ কথা ক'বলৈ আমি ৰৈ গৈছোঁ। সেয়েহে নাৰীসকলৰ সুবিধাৰ্থে আমাৰ আছাম ষ্টেট ওমেন কমিশ্যনে এটা নতুন পদক্ষেপ হাতত লৈছে, যিটোৰ দ্বাৰা নাৰীসকলে নিজৰ অসুবিধাৰ কথা নিসংকোচে জনাব পাৰিব। আৰু জনাবৰ বাবে আপোনালোকৰ মাত্ৰ এটা ফোন কলত আপোনালোকৰ সকলোবোৰ সমস্যা জনাব পাৰিব। আৰু সেই হেল্পলাইনটোৰ নাম্বাৰ হৈছে 181। আৰু এই লক্ষ্যৰ সফলতাৰ বাবে আমাৰ এটা বাইক ৰেলী চলি আছে, আৰু যিটোৰ বাইক ৰেলীৰ নাম হৈছে বিশ্বাস যাত্ৰা। আৰু যিটো আপোনালোকক মই এইকেইদিন আপডেট দি আছোঁ, আপোনালোকে যিহেতু দেখি আছে আমাৰ এটা ৰেলী চলি আছে, আৰু সেই ৰেলীটোৱে হৈছে বিশ্বাস যাত্ৰা। তেনেহ'লে দেৰি কিহৰ, মোৰ লগতে আপোনালোকেও সজাগ হওক। জয় আই অসম।